তেনেকৈ আমি পাতি আহিছোঁ নিশ্চয় আনন্দৰে আমি পাৰ কৰি আহিছোঁ আৰু এইবাৰো আমি নিশ্চয় সুকলমে আমি পাৰ কৰিবৰ কাৰণে আমি চেষ্টা লগাইছোঁ আৰু নিশ্চয় পাৰ কৰিম বুলি মই আশাবাদী আৰু আমাৰ সহকৰ্মীবিলাকৰ লগত থাকি আমি নিশ্চয় অহাকালি আমাৰ 12 ফেব্ৰুৱাৰীত অ'পেন ছেশ্যন আছে অ'পেন ছেশ্যন আমাৰ অতিথিবিলাক আহিব অতিথিবিলাক অহাৰ পিছত আমি মন্দিৰত লৈ যাম ফাৰ্ষ্টত তাতে শ্ৰদ্ধাঞ্জলি দি তাৰপিছত পিছে লগে লগে লৈ আনি আমি হেৰিত ষ্টেজত উঠাম ষ্টেজত উঠাৰ পিছত আমি সিহঁতৰ চান্তালী পাঞ্চিৰে আদৰণি জনাই সিহঁতক সম্বৰ্ধনা জনাওঁ তাৰপিছত আমি নিশ্চয় আমি তাৰ পিছে আমি কাৰ্যসূচীবিলাক আমি সুকলমে পৰিচালিত কৰিবলৈ আমি চেষ্টা কৰি লাহে লাহে আমি প্ৰগ্ৰামখন সুফলমণ্ডিত কৰিবলৈ আমি কৰিম বুলি আমাৰ আশাবাদী। কালি অফিচ ছেশ্যনৰ কোনে আহিব আমাৰতো চিফ গেষ্ট হিচাপত আমাৰ সঞ্জয় কিষাণ মিনিষ্টাৰ অসম তাৰপিছত আমাৰ হেৰি BTRৰ চিফ প্ৰমোদ বড়ো অহাৰ কথা আছে কিন্তু এই দিল্লীত আছে আহি পায় নে নাপায় কিন্তু আমি ইমান অৱগত নহওঁ কালিয়ে গম পোৱা যাব কি আহে নে নাহে তাত কালিহে আমি ক'ব পাৰিম। আপোনাৰ ৰাজ্যবিলাকতো ঠিকেই আছে যিহেতু আগৰ পৰা আমি ৰাজ্যৰ সহযোগতে আমি সুকলমে আমি সাফল্যমণ্ডিত কৰিবলৈ সক্ষম হৈছিলোঁ আগৰ পৰা এইবাৰো সক্ষম হ'ম বুলি মই নিশ্চয় আশাবাদী আৰু সুকলমে আমি অহাকালিৰ প্ৰগ্ৰামখন আমি পাৰ কৰি লৈ যাব সক্ষম